জুবিনক মাৰিছে শ্যামকানু মহন্তই। শ্যামকানু মহন্তই এইটো বিৰাট যিটো ভুল কৰিছে নহয়, তাক গুৱাহাটীত যেতিয়া প্লেনৰ পৰা নামিব তাক তাতে মাৰি মাৰি তাক গোটাই মিলি পুলিচক দি দিব লাগে। উইদাউট প্ৰপাৰ পায়ৰ চিকিউৰিটি জুবিন গাৰ্গ এৰেগেৰে নথৈ ছিংগাৰ নহয় নহয়। জুবিন কোন হয় আমাৰ কাৰণে, অসমৰ কাৰণে জুবিন কোন হয়? শ্যামকানু মহন্তই লৈ গ'ল ইণ্টাৰনেশ্যনেল তোমাৰ কি পাতিলে, ফেষ্টিভেল পাতিলে, পাতি মেলি সি তাক মানুহটো মাৰি পেলালে। এনেকৈ নহ'ব নহয়। জুবিনক লৈ গৈছ, তাক ভালকে ৰাখিব যোৱা নাই, গৰিমাব যোৱা নাই, তাক ভাল ৰাতিপুৱাই স্কুল ড্ৰাইভিঙত কিয় নিব লাগে তাক? যদি তুমি লৈ গৈছা, ইফ ইউ আৰ টেকিং জুবিন গাৰ্গ এজ এ ব্ৰেণ্ড, ট্ৰিট হিম এজ এ ব্ৰেণ্ড, ডোণ্ট ট্ৰিট হিম এজ এ নৰ্মেল পিপল, বিকজ জুবিন দা আমাৰ কাৰণে নৰ্মেল মানুহ নহয়, তোমাৰ কাৰণে হাৰ্টবিট হয়। গোটেই দুখটো হৈছে শ্যামকানু মহন্ত, সি অকল বিজনেছ পইচা তাতকে একো চিনি নাপায়। নহ'লে আমাৰ দেশ জুবিন দিব পাৰিবহি। বজাই দিয়া অল অভাৰ অসম বজাই দিয়া, বেংগলোৰত দিছোঁ। শ্যামকানু ইজ দ্য মেইন কালপ্ৰিট, শ্যামকানু মহন্ত। হি আই ডোন্ট ৱান্ট টু ইউজ এনি স্লেং ৱৰ্ড, বাট থিং ইজ ডেট শ্যামকানু মহন্তই বিজনেছ কৰি আছে, বিজনেছ কৰি জুবিনক আমাৰ মাজৰ পৰা লৈ গ'লি। তুমি কোৱা, হয় নে কোৱা তুমি? হে হয় নে কোৱা তুমি? তোমাৰ চবেই কোৱা হয়নে নহয়? হে শ্যামকানু মহন্তই তাৰ ককায়েক ভাস্কৰ জ্যোতি মহন্ত, তাৰ ভায়েক এটা গড়গাঁও কলেজৰ প্ৰিন্সিপাল সব্যসাচী মহন্ত, তাৰপিছত তাৰ বাপেক আছিলে তোমাৰ শিৱসাগৰ কলেজৰ প্ৰিন্সিপাল, আৰু তেহেঁতৰ ৱাইন শ্বপ আছে, তেহেঁতৰ প্ৰিন্সিপালৰ শিক্ষকৰ ৱাইন শ্বপ তেহেঁতৰ। এনেই ভদ্ৰতাৰ মুখা পিন্ধি হে that is their business, none of কিন্তু কথা হ'ল শ্যামকানু মহন্তক এইবাৰ গুৱাহাটী এয়াৰপৰ্টত লেণ্ড হোৱাৰ লগে লগে আই ৰিকুৱেষ্ট টু হিমন্ত বিশ্ব শৰ্মা দা, মই আপোনাক ভেৰি ৰেচপেক্ট কৰোঁ। আপুনি শ্যামকানু মহন্তৰ এগেইনষ্টত এটা এনকুৱাৰী বহাওক, আৰু জুবিনৰ এটা CCTV ফুটেজ বিচাৰক। ডেফিনেটলি তেহেঁতি জুবিনৰ নিচিনা এজন তোমাৰ মানে জুবিন আমাৰ অসমৰ গৌৰৱটো, তাত সি স্কুল ড্ৰাইভিং লৈ গৈছে, তাত ডেফিনেটলি এম্বুলেঞ্চ তাৰ লগত ৰাখিব লাগিছিলে। আমাৰ CM যাওঁতে, গভৰ্ণৰ যাওঁতে তেনেকৈ এম্বুলেঞ্চ থাকে, তো গোৱাত ছিংগাপুৰত গৈছে তাত ৰাখিব লাগিছিলে তাক। এইটো তোমাৰ ইটছ গিল্টি অফ তোমাৰ ল। আৰু সাধাৰণ মানুহে কৈছে যে ছিংগাপুৰত নগৰ যদি অসমত হ'লে কোনোবাখিনি স্থানত এতিয়া তেখেত মৃত্যুৰ মুখত নপৰিলে হয়। ডেফিনেটলি নহয়, ছিংগাপুৰতো নমৰিলেতো। শ্যামকানু মহন্তই তাত এখন এম্বুলেঞ্চ তাত সি ৰাখিব লাগিলে। জুবিনক মাৰিছে শ্যামকানু মহন্তই। শ্যামকানু মহন্তই এইটো বিৰাট যিটো ভুল কৰিছে নহয়, তাক গুৱাহাটীত যেতিয়া প্লেনৰ পৰা নামিব তাক তাতে মাৰি মাৰি তাক গোটাই মিলি পুলিচক দি দিব লাগে। উইদাউট প্ৰপাৰ পায়ৰ চিকিউৰিটি জুবিন গাৰ্গ এৰেগেৰে নথৈ ছিংগাৰ নহয় নহয়। জুবিন কোন হয় আমাৰ কাৰণে, অসমৰ কাৰণে জুবিন কোন হয়? শ্যামকানু মহন্তই লৈ গ'ল ইণ্টাৰনেশ্যনেল তোমাৰ কি পাতিলে, ফেষ্টিভেল পাতিলে, পাতি মেলি সি তাক মানুহটো মাৰি পেলালে। এনেকৈ নহ'ব নহয়। জুবিনক লৈ গৈছ, তাক ভালকে ৰাখিব যোৱা নাই, গৰিমাব যোৱা নাই, তাক ৰাতিপুৱাই স্কুল ড্ৰাইভিঙত কিয় নিব লাগে তাক? যদি তুমি লৈ গৈছা, ইফ ইউ আৰ টেকিং জুবিন গাৰ্গ এজ এ ব্ৰেণ্ড, ট্ৰিট হিম এজ এ ব্ৰেণ্ড, ডোণ্ট ট্ৰিট হিম এজ এ নৰ্মেল পিপল, বিকজ জুবিন দা আমাৰ কাৰণে নৰ্মেল মানুহ নহয়, তোমাৰ কাৰণে হাৰ্টবিট হয়। গোটেই দুখটো হৈছে শ্যামকানু মহন্ত, সি অকল বিজনেছ পইচা তাতকে একো চিনি নাপায়। নহ'লে আমাৰ দেশ জুবিন দিব পাৰিবহি। বজাই দিয়া অল অভাৰ অসম বজাই দিয়া, বেংগলোৰত দিছোঁ। শ্যামকানু ইজ দ্য মেইন কালপ্ৰিট, শ্যামকানু মহন্ত। হি আই ডোন্ট ৱান্ট টু ইউজ এনি স্লেং ৱৰ্ড, বাট থিং ইজ ডেট শ্যামকানু মহন্তই বিজনেছ কৰি আছে, জুবিনক আমাৰ মাজৰ পৰা লৈ গ'লি। তুমি কোৱা, হয় নে কোৱা তুমি? হে হয় নে কোৱা তুমি? তোমাৰ চবেই কোৱা হয়নে নহয়? হে শ্যামকানু মহন্তই তাৰ ককায়েক ভাস্কৰ জ্যোতি মহন্ত, তাৰ ভায়েক এটা গড়গাঁও কলেজৰ প্ৰিন্সিপাল সব্যসাচী মহন্ত, তাৰপিছত তাৰ বাপেক আছিলে তোমাৰ শিৱসাগৰ কলেজৰ প্ৰিন্সিপাল, আৰু তেহেঁতৰ ৱাইন শ্বপ আছে, তেহেঁতৰ প্ৰিন্সিপালৰ শিক্ষকৰ ৱাইন শ্বপ তেহেঁতৰ। এনেই ভদ্ৰতাৰ মুখা পিন্ধি হে
that is their business, none of কিন্তু কথা শ্যাম কানু মহন্তক এইবাৰ গুৱাহাটী এয়াৰপৰ্টত লেণ্ড হোৱাৰ লগে লগে মই আই ৰিকুৱেষ্ট টু হিমন্ত বিশ্ব শৰ্মা দা মই আপোনাক ভেৰি ৰেচপেক্ট কৰোঁ আপুনি শ্যাম কানু মহন্তৰ এগেইনষ্টত আপুনি শ্যাম কানু মহন্তৰ এগেইনষ্টত এটা এনকুৱাৰী বহক আৰু জুবিনৰ এটা CCTV ফুটেজ বিচাৰক সময়মতে যদি হস্পিটেল লৈ অহা হ'ল হয় কোনোবাখিনিত আশা এটা কৰিব পাৰিব হয় ডেফিনেটলি তেহেঁতি জুবিনৰ নিচিনা এজন তোমাৰ মানে জুবিন আমাৰ অসমৰ গৌৰৱটো তাত সি স্কুৱাৰ ড্ৰাইভিং লৈ গৈছে তাত ডেফিনেটলি এম্বুলেঞ্চ লগত ৰাখিব লাগিছিলে আমাৰ CM যাওঁতে গভৰ্ণৰ যাওঁতে এনেকৈ এম্বুলেঞ্চ থাকে তো গোৱাত ছিংগাপুৰত গৈছে তাত ৰাখিব লাগিছিলে তাক এইটো তোমাৰ ইটছ গিল্টি অফ তোমাৰ ল আৰু সাধাৰণ মানুহে কৈছে যে ছিংগাপুৰত নগৰ যদি অসমত হ'লে কোনোবাখিনি স্থানত এতিয়া তেখেত মৃত্যুৰ মুখত নপৰিলে হয় ডেফিনেটলি নহয় ছিংগাপুৰতো নমৰিলেতো শ্যাম কানু মহন্তই তাত এখন এম্বুলেঞ্চ তাত সি ৰাখিব লাগিলে